हेलो बंधुসকল কি খবৰ আজি আমি কথা পাতিম বন্ধুসকল যদি আপুনি আপোনাৰ 2018 16 17 বা 18 19ত আপুনি যদি ঘৰ পাবৰ কাৰণে এপ্লাই কৰিছে আৰু সেই লিষ্টত আপোনালোকৰ নাম আহিছে না নাই হেতু আপুনি কেনেকৈ বিচাৰি উলিয়াব তেনেহলে বন্ধুসকল বলক ভিডিওটো আৰম্ভ কৰো বন্ধুসকল এই কামটো কৰিবলৈ হলে আপোনালোকে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লব লাগিব মই প্ৰথমে মোৰ ক্ৰম ব্ৰাউজাৰটোকে ওপেন কৰি লৈছো এটো বেষ্ট হয় মই এটো ওপেন কৰিছো আপোনালোকৰ যিকোনো এটা কৰিলে হ'ব আৰু ইয়াত আপুনি লিখিব লাগিব IAY লিখি পেলাই আপুনি সাৰ্চ কৰক IAY সাৰ্চ কৰাৰ পিছত আপোনাৰ প্ৰথম লিংকটো আহি গৈছে চাই লওক এটো iaynic.in এটোত আপুনি ক্লিক কৰক ক্লিক কৰাৰ পিছত লগে আপোনালোকে ঠিক এনে ধৰণৰ এটা ইন্টাৰফেস পাব কিন্তু বন্ধুসকল চাব ইয়াৰ পৰা আপোনালোকে ওলাই না যাব আৰু ভিডিওটো একদম স্কিপ নকৰিব নহলে আপুনি এটো চাব নোৱাৰে আপোনাৰ কাৰণে প্ৰবলেম হ'বই কাৰণ আপোনাৰ যেতিয়া এটো আহিব আপুনি লগে কেনসেল কৰি দিব বলে আহা নাই বেক কৰি দিও নহব আপুনি বেক নিদিব আপোনাৰ কামটো হ'বই এটো কি কৰিব লাগিব আপুনি প্ৰথমে এটো ইয়াত চাওক লিখা আছে এটো ইয়াত আপুনি ক্লিক কৰক এটো এটা হেল্প ইমপ্ৰুভ সেলফ ব্ৰাউজিং বাই সেন্ডিং সাম সিস্টেম ইনফৰমেশন এন্ড প্লিজ কন্টেক্ট টু গুগল প্ৰাইভেচি পলিসি ইয়াত আপুনি এই টিক মাৰ্ক কৰি দিয়ক এটো টিক মাৰ্ক কৰাৰ পিছত আকৌ ইয়াৰ তলত এটো সব লিখা আছে এডভান্স বুলি এই এডভান্সত ক্লিক কৰক তাৰ পিছত ইয়াতে লিখা আছে দেখো প্ৰসেস টু iay.nic.in আপুনি ইয়াত ক্লিক কৰক ক্লিক কৰাৰ পিছত অলপ সময় ৰব এইটো সব আহি গৈছে এটো ক্লিক কৰাৰ পিছত ঠিক এনে ধৰণৰ এটা ইন্টাৰফেস আপোনাৰ সন্মুখত আহিব আৰু এটা এডভাৰটাইজমেন্ট আহিব এটো আপুনি কেনসেল কৰি দিব কেনসেল কৰাৰ পিছত আপোনালোকৰ ইয়াত দেখক এটো IAY ঘৰ লিষ্টৰ পুৰা এটো ইন্টাৰফেস আহিব পিছত আপুনি ইয়াত 2 নম্বৰ ইয়াত লিখা আছে সব ৰিপৰ্ট এই ৰিপৰ্টত ক্লিক কৰাৰ আগতে বন্ধুসকল আপুনি এটা কাম কৰি ল'ব আপোনাৰ ইয়াত 3 ডট দেখা পাইছে এইটো এই 3 ডটত ক্লিক কৰক কৰাৰ পিছত আপুনি তলফালে গৈ অলপ স্ক্ৰল ডাউন কৰি এইটো ডেস্কটপ মোডটো ডেস্কটপ সাইড কৰি লওক মোবাইলটো আৰু যদি ল্যাপটপত কৰি আছে তেনেহলে ভাল কথা আৰু মোবাইলত কৰিলে এইটো ডেস্কটপ সাইড কৰি লব আকৌ আপোনাৰ সন্মুখত এনেকৈ এটা আহি যাব এডভাৰটাইজমেন্ট এইটো আপুনি কেনসেল কৰক তাৰ পিছত অলপ জুম কৰি ল'ব জুম কৰি প্লাই আপুনি ইয়াত দেখা পাই আছে চাওক ৰিপৰ্ট বুলি এই ৰিপৰ্টতে ক্লিক কৰক ৰিপৰ্টতে ক্লিক কৰিব তাৰ পিছত অলপ সময় ৰব ৰিপৰ্টত ক্লিক কৰাৰ পিছত ঠিক এনে ধৰণে আপোনাৰ সন্মুখত এটা ইন্টাৰফেস আহিব ঠিক এই ধৰণে তেতিয়া আপুনি ইয়াত একো কৰিব নালাগে চাওক লিখা আছে কিবা ইয়াৰ ওয়াইজ হাউস কমপ্লিট ৰিপৰ্ট হাই লেভেল পলিটিক্যাল ৰিপৰ্ট এইবিলাক আপোনাৰ চাই নাই আপুনি যেতিয়া লিষ্টত নাম আহিছে না নাই হেতু চাব সেই কাৰণে আপুনি তলত যাব একেবাৰে তলত গৈ হোল্ড ডাউন কৰি তলত আহি প্লাই ইটো দেখক এটো ইচ নম্বৰত লিখা আছে সোশ্যাল এডিট ৰিপৰ্ট এটোত আপুনি ইয়াৰ তলত 1 নম্বৰ যেটো লিখি আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন এটোতে ক্লিক কৰক এটোত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত ঠিক এনে ধৰণৰ এটা ইন্টাৰফেস আহিব আপুনি ইয়াত সিলেকশন ফিল্টাৰছ আছে ইয়াত সিলেক্টত ক্লিক কৰক এটো সিলেক্ট বুলি লিখা আছে ইয়াত ক্লিক কৰক প্ৰথমতে কৰাৰ পিছত আপোনাৰ সন্মুখত আহি যাব আপোনাৰ ষ্টেজ 2 মানে আপোনাৰ ৰাজ্যটো সিলেক্ট কৰিব লাগে আপুনি ৰাজ্যটো সিলেক্ট কৰক মোৰ আসামটো সিলেক্ট কৰি লৈছো তাৰ পিছত আকৌ অলপ জুম কৰি ল'ব কৰি পেলাই আহি আপোনাৰ আকৌ সিলেক্টত ক্লিক কৰিব আৰু এটা সিৰিয়ালি কৰি যাব আপোনাৰ যেতিয়া জিলাটো সিলেক্ট কৰিব লাগে মোৰ জিলা হুজাই মই হুজাইটোকে সিলেক্ট কৰি লৈছো তাৰ পিছত ইয়াত আপুনি ক্লিক কৰিব কৰি পেলাই আপোনাৰ ইয়াত যেটো আপোনাৰ ইয়াছে ব্লকটো আপুনি সিলেক্ট কৰি লওক মোৰ উদালি ব্লক তাৰ পিছত আকৌ তলত সিলেক্ট আছে সিলেক্টত ক্লিক কৰক সিৰিয়ালি কৰি আহিব ইয়াত আপোনাৰ পঞ্চায়তটো কৰিব লাগে পঞ্চায়ত সিলেক্ট কৰক মোৰ উদালি পঞ্চায়ত তাৰ পিছত আকৌ সিলেক্ট কৰি ল'ব ইয়াত দেখুৱাই আছে কোনটো আৰু আপুনি কোনটো চনৰ কাৰণে ঘৰৰ লিষ্ট চাব বিচাৰে আপুনি যিকোনো বছৰ চাব পাৰে ইয়াৰ পৰা 2010 11 2011 12 এনেকে মই 2018 19 চাই আছো তাৰ পিছত আকৌ সিলেক্ট কৰিব আহিব আপুনি সিলেক্ট কৰি ল'ব আপুনি ইয়াৰ পৰা এইটো চাক সব কিটা
ঘৰৰ লিষ্ট এইবিলাক ঘৰৰ নাম অল চেণ্ট্ৰেল পিছত কি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ IAY নিউ কনষ্ট্ৰাকশ্যন প্ৰাইভেট অল ষ্টেট চেমছ আদিম জামতি আৱাস যোজনা এডিশ্যনেল হাউচ আপুনি ইয়াৰ পৰা আপোনাৰ যিটো মানে কোৱালিটি সেইটো আপুনি চিলেক্ট কৰি ল'ব মই ইয়াৰ পৰা মোৰ এই প্ৰথমটো চিলেক্ট কৰি লৈছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চিলেক্ট হোৱাৰ পিছত আপুনি অলপ জুম কৰি পেলাই ছাবমিটত ক্লিক কৰি দিব বাছ ছাবমিটত ক্লিক কৰাৰ পিছতে আপোনাৰ ইয়াত তলতে আহি যাব যদি থাকে ইয়াত ডাটা নট ফাউণ্ড বুলি আহিছে কাৰণ হয়তো নাই আমাৰ সেইকাৰণে অহা নাই আপুনি ঠিক এনেকৈ মই যেনেকৈ দেখুৱাইছোঁ তেনেকৈ আপুনি কৰিব তেতিয়াহ'লে আপোনাৰ এইটো হৈ যাব তো বন্ধুসকল আজিৰ কাৰণে এই ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু জনাই দিব কেনেকুৱা হ'ল ভিডিঅ'টো আৰু এই লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম আপুনি তাৰ পৰাও এইটো ক্লিক কৰি ইয়ালৈকে আহিব পাৰিব